আমাৰ ৰাষ্ট্ৰীয় পতাকা হয় নহয় লেসন নাম্বাৰ 9 লেসন নাম্বাৰ 9 প্ৰশ্ন উত্তৰখিনি কি আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় তিৰংগা পতাকা বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব এটো আছিল হয় নাই আমাৰ দেশ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ৰং থকা বাবে তিৰংগা পতাকা বুলি কোৱা হয় তিনিটা ৰং থকা বাবে আমাৰ তিৰংগা পতাকা বুলি কোৱা হয় খ নম্বৰটো ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ব্যৱহাৰ কৰোঁ উত্তৰটো হ'ব ডাক টিকট আৰু কাগজ পত্ৰ এইবিলাকত আমি ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো ব্যৱহাৰ কৰা হয় ঘ নম্বৰ আছিলে আমাৰ ভাৰতৰ কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে এটো সবেই জানে 15 আগষ্টত ঘ নম্বৰ আছে ৰাষ্ট্ৰীয় পতাকা তিনিটা ব্যৱহাৰৰ তিনিটা নিয়ম লিখিব লাগে ইয়াৰ উত্তৰখিনি কি হ'ব ৰাষ্ট্ৰীয় পতাকা তিনিটা নিয়ম ইয়াত দিয়া আছে এক নম্বৰতে আমি পাওঁ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে 2 নম্বৰত হ'ব ৰাষ্ট্ৰীয় পতাকাখন টেবুল বা অন্য কোনো বস্তুৰ ওপৰত পাৰিব নালাগে পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলমাই থ'ব নালাগে এইখিনি তিনিটা লিখিলেই হ'ল বাদ বাকি 5টা 6টা যদি দিছে তেতিয়াহ'লে এই ইয়াত 6টা উত্তৰ আছে এই 6টা উত্তৰখিনি আমি ধুনীয়াকৈ লিখিলে ইয়াৰ উত্তৰটো পাই যাওঁ ঙত কি আছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দিৱসৰ দুটা দিৱস কি আছিলে উত্তোলন কৰা দুটা দিৱসৰ নাম স্বাধীনতা দিৱসত আমি উত্তোলন কৰোঁ আৰু গণতন্ত্ৰ দিৱসত উত্তোলন কৰোঁ গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰী তাৰিখে পালন কৰা হয় আৰু স্বাধীনতা দিৱস পালন কৰা হয় 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস 15 আগষ্টত গণতন্ত্ৰ দিৱস 26 জানুৱাৰী তাৰিখে পালন কৰা হয় 2 নম্বৰত কি আছে ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটা কি বুজায় খ অংকৰ লগত খ অংক মিলাব লাগে সেউজীয়া মানে কি বুজায় উৰ্বৰতা সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক আৰু বগা মানে কি বুজায় সত্য আৰু শান্তিৰ প্ৰতীক গেৰুৱা মানে কি বুজাব শক্তি আৰু আহকৰ প্ৰতীক বগা মানে কি বুজাব এটো কলুৱে আৰু গাঢ় নীলা মানে কি বুজাব আকাশ আৰু সমুদ্ৰক বুজায় এটো হ'ব ইয়াৰ উত্তৰটো নেক্সট 3 নম্বৰ দি আছে খালি ঠাই পূৰ কৰা মহাত্মা গান্ধী খ নম্বৰ দি আছে মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় খ নম্বৰটো আছে জৱাহৰলাল নেহৰুৰ ইহুসকলৰ মাজত নেহৰু খুৰা বুলি পৰিচিত হৈছিল ঘ নম্বৰত আছে 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয় আৰু ঘ নম্বৰত দিয়া আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খালি ঠাই পূৰ কৰিব দিছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আমি প্ৰত্যেক বছৰে শিক্ষক দিৱস হিচাপে পালন কৰোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় 9 নম্বৰত আছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ এটো মনৰ ৰখা দৰকাৰ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি হ'ব অশোক স্তম্ভ এটোই হ'ব 3 নম্বৰৰ শুদ্ধ উত্তৰ 4 নম্বৰত দিয়া আছে তলত দিয়া পতাকাখন শুদ্ধ ৰঙেৰে বলোৱা তো জাতীয় পতাকাখন আমি ওপৰত কি ৰং থাকিব আৰু মাজত কি ৰং থাকিব আৰু তলত কি ৰং থাকিব এটো আমি নিজে কৰি চাব পাৰিব এইটো আছিল আমাৰ গোটেইখিনি প্ৰশ্ন উত্তৰ পৰিৱেশ চতুৰ্থ শ্ৰেণীৰ আমাৰ ৰাষ্ট্ৰীয় পতাকা পাঠ নম্বৰ 9 সকলো প্ৰশ্ন উত্তৰ আমি ডিসকাস কৰিলোঁ